আজি এইটো আনবক্সিং কৰিম। এইটোৰ কোৱালিটিটো চাব, মই আইফোনৰ নিচিনা। হে গাইজ, ৱেলকাম টু মজিদুৰ লাইভ ব্লগ। তো গাইজ, আপোনালোকেতো জানে মই এইকেইদিন এটা 2GB ৰেমৰ এটা মোবাইল দি ব্লগ বনাইছিলোঁ, যিটোত কোৱালিটি অলপ বেয়াকৈ আহিছিল। তো সেইকাৰণে এটা কোৱালিটি এটা মোবাইল ল'বলৈ, মানে যাতে কোৱালিটিটো ভাল আহে, সেইকাৰণে এটা মই মোবাইল লৈছোঁ। এনেকুৱা এটা ভাল মোবাইল ল'বলৈ মোৰ প্ৰায় 2-3 বছৰ লাগি গ'ল, কাৰণ মই যেতিয়া চেনেলটো অ'পেন কৰিছিলোঁ তেতিয়াৰ পৰা ভাবি আছিলোঁ যে এটা ভাল এটা মোবাইল ল'ম, সেইটো দি ব্লগ বনাম। বাট মোৰ ফেমিলি প্ৰব্লেমৰ কাৰণে সেইটো নহ'ল, অলপ দেৰি হৈ গ'ল। এই মোবাইলটো ল'বলৈ প্ৰায় 4-5 দিন হৈ গ'ল, কিন্তু এতিয়ালৈকে মই আনবক্সিং দিয়া নাই, কাৰণ এই মোবাইলৰ কাভাৰটো মই পোৱা নাছিলোঁ। মাৰ্কেটত দুবাৰ গৈছিলোঁ, এবাৰো পোৱা নাই। তাৰপিছত মই কালি গৈছিলোঁ, আকৌ সেইটো পাই গ'লোঁ। এইটো হ'ল কাভাৰ। এতিয়া আজি এইটো আনবক্সিং কৰিম। এইটো হ'ল চেমচাং গেলাক্সি A23 5G স্মাৰ্টফোন হয়, 8GB ৰেম আৰু 128GB ষ্ট'ৰেজ হয়। এইটোৰ অলৰেডি আনবক্সিং হৈ গৈছে, যেতিয়া মই লৈছিলোঁ। তথাপি আপোনালোকক এবাৰ দেখুৱাই দিওঁ, চাওক। এইটো হ'ল চেমচাং গেলাক্সি A23, প্ৰথমতে কৈ দিছোঁ। আৰু এইটোৰ প্ৰাইচটো মই পিছত কৈ আছোঁ। এতিয়া এইটো হ'ল মোবাইল মেইন যিটো। এইটো হ'ল মোবাইল, বহুত ধুনীয়া মোবাইল হয়। মোৰ এইটো ল'বলৈ ইচ্ছা নাছিল, মোৰ লোৱাৰ ইচ্ছা আছিল চেমচাং গেলাক্সি F23। সেইটো মই বিচাৰি নাপালোঁ। এফ চিৰিজৰ প্ৰডাক্টকেইটা বোলে অফলাইনত পোৱা নাযায়, সেইকাৰণে মই এইটো লৈছোঁ। এইটো হ'ল A23 আৰু সেইটো হ'ল F23। এতিয়া মোবাইলটোতো ওলাল। এতিয়া মানে চেমচাঙতো আজিকালি কেইটা মানে মোবাইল আছে, সেইবিলাকত চাৰ্জাৰ নিদিয়ে। এইটো চাওঁ আছেনে নাই। আইফোনৰ নিচিনা কিছুমানৰ চাৰ্জাৰ নাথাকে, হয় এইটোত আছে। এইটো হ'ল চাৰ্জাৰ। আৰু এইটো হ'ল টাইপ চি কেবল। এতিয়া আনবক্সিংটো হৈ গ'ল। এতিয়া যদি মই এইটো এনেকৈ লৈ যদি ফুৰোঁ, তেনেহ'লে হাতৰ পৰা যদি পৰি যায়, কিবাকৈ যদি পৰি যায়, তেনেহ'লে দামী মোবাইল হয় নহয়, কিবা এটা হ'ব পাৰে। তো সেইকাৰণে মই এই কাভাৰটো লৈছোঁ। এই কাভাৰটো মই বিচাৰি পোৱা নাই, দুবাৰ মই গ্ল'ৱঞ্চত গৈছিলোঁ, পোৱা নাই। সেইকাৰণে আনবক্সিংটো অলপ দেৰি হৈ গৈছিল। এতিয়া মই আনবক্সিংটো দেখালোঁ, কাৰণ এতিয়া মোৰ কাভাৰটো আছে। এতিয়া মই কাভাৰটো ইয়াত লগাব পাৰিম যদি হাতৰ পৰা পৰি যায়। আৰু এই মোবাইলটো যদি আপোনালোকে 8GB লয়, তেনেহ'লে 23,500 টকা দিব লাগিব। মই এইটোৱে লৈছোঁ। তো এতিয়া এইটোৰ কোৱালিটিটো চাব। মই ইয়াৰ পৰা এইখিনি এটা শ্বট কৰিম, সৰুকৈ এটা শ্বট ল'ম। চাওক ইয়াৰ কোৱালিটিটো চাওক। আৰু আজিকালি কি হৈছে জানে না, কিবা এটা কিনিলে পাৰ্টি দিব লাগে। সেইটোতো আপোনালোকেও জানে। মোবাইলেই হওক, যিখিনি হওক, পেন এটা কিনিলেও পাৰ্টি দিব লাগে, সেনেকুৱা অৱস্থা হৈছে। মানে ষ্টেটাছ লগালে নহয়, তাতে পাৰ্টি বিচাৰে। আৰু এইটোতো অফিচিয়েলি মোক পাৰ্টি দিব লাগিব। চ' যদি আপোনালোকৰ পাৰ্টি বিচাৰে, তেনেহ'লে আহক আমাৰ বিনাচৰা বজাৰলৈ।